हेलो फ्रेंड्स नতুन এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আৰু আজি মই বনাব লাইছো চিকেন লেগ পিস ভুনা যাৰ কাৰণে দুটা চিকেন লেগ পিস লৈছো মই আৰু পিস কৰি লৈছো এটা মই কেৰাহী লৈ লৈছো কেৰাহীত অলপ তেল দি লৈছো আগতীয়াকৈ অলপমান পিয়াজ জলকীয়া বিলাহী কাটি লৈছো তেল গৰম হৈ গল মোৰ এতিয়া মই ইয়াতে পিয়াজ আৰু কেঁচা জলকীয়া দি লম ইয়াতে মই আদা নহৰু দি লৈছো এতিয়া এটা বিলাহী লৈছিলো বিলাহীটো দি লৈছো আৰু ধনিয়া অলপ ভুনা কৰিছো এতিয়া মই আধা চামুচ হালধি গুড়ি আৰু আধা চামুচ জিৰা গুড়ি আৰু 1 চামুচ জলকীয়া গুড়ি দিছো আৰু নিমখ 1 চামুচ দিছো এইখিনি ধুনীয়াকৈ ভুনি লম মই ভুনা হৈ যোৱাৰ পিছত এতিয়া মই চিকেনখিনি দিছো অলপ সময় ঢাকি দিছো এতিয়া অলপ মটৰ আছিলে কেঁচা মটৰ দি দিছো মই এটা 1 কাপ গৰম পানী ঢালি দিছো অলপমান এতিয়া চিকেন মছলা দি দিছো আৰু এতিয়া আমাৰ ভুনা ৰেডি আশা কৰিছো ভিডিঅ'টো চাই ভাল পাইছে কেনেকৈ হৈছে কমেণ্টত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব